নমস্কাৰ বন্ধুসকল, মই কৃষ্ণমণি বৰা আপোনালোক সকলোকে আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যাওঁচোন আহক বীৰাংগনা সতীসাধনী স্মৃতিত নিৰ্মাণ কৰা গোলাঘাট জিলাৰ অন্যতম এক পৰ্যটন ক্ষেত্ৰ সতীসাধনী কলাক্ষেত্ৰলৈ। অসমৰ নাৰী সমাজৰ গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক সতীসাধনীৰ বিষয়ে আমি সকলোৱে জানো। বুৰঞ্জীৰ বুকুত স্বৰ্ণলিপিৰে খোদিত অসমীয়া বীৰাংগনাসকলৰ ভিতৰত অন্যতম সতীসাধনী। সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ জাতিৰ বাবে চৰম বলিদান দিয়া বীৰাংগনা সতীসাধনী চুতীয়া ৰাজ্যৰ শেষ ৰাণীও আছিল। গতিকে চাওঁচোন আহক তেনে এক মহিয়সী নাৰীৰ স্মৃতিত নিৰ্মাণ কৰি উলিওৱা পৰ্যটনস্থলীভাগ। প্ৰায় 3 বছৰ আগতে ইয়ালৈ আহিছিলোঁ। 3 বছৰ আগৰ কলাক্ষেত্ৰখন আৰু আজিৰ কলাক্ষেত্ৰখনৰ মাজত যথেষ্ট পাৰ্থক্য আছে। কলাক্ষেত্ৰখনৰ তাতোতকৈ এটা ভাল লগা বিষয় এইটোও যে ইয়াত এখন মুকলি মঞ্চ আছে, য'ত নেকি বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰ ভালদৰে অনুষ্ঠিত কৰিব পৰা যায়। সেউজীয়াৰে আবৃত হৈ থকা কলাক্ষেত্ৰখনৰ মাজত আমাৰ আবেলিটো খুব সুন্দৰকৈ পাৰ হ'ল। মই এই স্থানলৈ গ'লোঁ মোৰ প্ৰিয় দুগৰাকী বান্ধৱী আৰু ভাইটিৰ সৈতে। ধুনীয়াকৈ এটা আবেলি পাৰ কৰি আহিলোঁ। লগতে বহু সময় তাতে কটালোঁ, বিভিন্ন ধৰণৰ কথাবোৰ পাতিলোঁ। আটক ধুনীয়াকৈ সজাই পৰাই তোলা কলাক্ষেত্ৰখনৰ সন্ধিয়াৰ সময়খিনি খুব ভাল লগা। সকলোফালে লাইটৰ পোহৰতে কলাক্ষেত্ৰখনৰ দিনৰ যি সৌন্দৰ্য তাতোতকৈ অলপ বেছি সৌন্দৰ্য মই অনুভৱ কৰিলোঁ। গতিকে কথা এষাৰ আছে যে ভাল সময়বোৰ খুব সোনকালে শেষ হয়। গতিকে আমাৰ সন্ধিয়াটো সেইদিনা খুব সোনকালে শেষ হ'ল। আমাৰ কথাবোৰ শেষ নহ'ল। আকৌ এনেদৰে লগ হোৱাৰ আশাৰে আকৌ এটা দিন এনেদৰে পাৰ কৰাৰ প্ৰতিশ্ৰুতিৰে আমি বিদায় ল'লোঁ। গতিকে আজিলৈ ইমানেই। আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো চাব, লগতে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আন এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে আকৌ লগ পাম। তেতিয়ালৈ সকলো ভালে থাকক।